হেল্ল' এভৰিৱান, আপোনালোক সকলোৰে বিহু কেনেকুৱা চলিছে কমেণ্টত জনাবচোন। মই এয়া ৰাতিপুৱাই দৈ আৰু চিৰা টোপোলা বান্ধি জেঠাৰ কাৰণে লৈ যাই আছোঁ। মানে জেঠাৰ এইবাৰ চকুৰ অপাৰেশ্যন হৈছে, সেইকাৰণে আমাৰ তাত আহিব পৰা নাই। নহ'লে মায়ে প্ৰত্যেক বছৰে জেঠাক মাতেই। আৰু আহি দেখিলোঁ এয়া আমাৰ ওচৰৰ পথাৰখনত কিবাকিবি খেলা হৈ আছে। মানে আজি আমাৰ ওচৰৰ পথাৰখনত খানা আছিলে, ৰাতিপুৱা নাম ধৰি এয়া কিবাকিবি অলপ চলপ খেলাও হ'ল। মই এইটো খেলা দিব নাপালোঁ, মানে মই আহি পাওঁতে ছোৱালীৰখিনি শেষেই হ'ল। তাৰপিছত মই আহি ল'ৰাৰখিনিহে পালোঁ। আমাৰ ছোৱালীৰ আৰু বেলেগ কিবাকিবি খেলা হ'ল, এয়া মিউজিক চেয়াৰ হ'ল। এইবিলাক খেলি এনেই ভাল লাগে কিবা এটা। চব ডাঙৰৰ পৰা সৰুলৈকে চবেই একেলগে খেলে। মাকো কৈছিলোঁ খেলিব, কিন্তু মায়ে নেখেলিলে। পিছত ৰছী টানা খেলিলে আৰু ধামকৈ পৰি মূৰত দুখ পাইছে। আৰু এইটো মাৰ্বল লৈ দৌৰাটো যে এইটোও হৈছিলে। আৰু আপোনালোকৰ ফালে মেজি জ্বলাইছেনে আজি? আমাৰ ইয়াতে মানে কিবা বৰপেটা সত্ৰ আণ্ডাৰত কিবা আজি নজ্বলায়, কালিহে জ্বলাব। আৰু এয়া খানা আছিলে, পিছত আছিলে বহুত কিন্তু উঠোৱা নহ'লে। আৰু এয়া আজিৰ প্ৰাইজ।